মেৰাপানীৰ এগৰাকী বৃদ্ধা মাতৃৰ কৰুণ কাহিনী। 7 বছৰ ধৰি পুত্ৰ বিচ্ছেদৰ শোকত দগ্ধ বৃদ্ধাগৰাকী। জীৱনৰ বিয়লি বেলাত নিৰ্দিষ্ট পুত্ৰক এবাৰ স্বচক্ষুৰে চোৱাৰ আশালৈ পুত্ৰক বিচাৰি আকুলতাৰে বাট চাইছে জানকী চাহুৱে। বয়সৰ জোখাৰে 70ৰ দেওনা পাৰ হ'ব ধৰা বৃদ্ধাগৰাকীৰ ঘৰ মেৰাপানী সীমান্তৰ নগাপাহাৰৰ কাষৰ আপাৰ মেৰাপানীত। বৃদ্ধা মহিলাগৰাকীৰ স্বামী বহু বছৰ আগতেই ঢুকাল আৰু 4জনৰ পুত্ৰৰ ভিতৰত তৃতীয় পুত্ৰ হ'ল বিনোদ চাহু। ট্ৰাক চালক হিচাপে কৰ্ম কৰা বিনোদ চাহু প্ৰায় 7 বছৰৰ পূৰ্বে নাগালেণ্ডত সংঘটিত এটা পথ দুৰ্ঘটনাৰ পাছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে। বছৰ বছৰ ধৰি পুত্ৰৰ সন্ধান বিচাৰি তেওঁৰ বৃদ্ধা মাতৃগৰাকীয়ে বিভিন্ন স্থানৰ লগতে বহুবাৰ অসম আৰু নাগালেণ্ড আৰক্ষীৰ কাষ চাপিছিল যদিও বিনোদৰ সন্দৰ্ভত কোনো সুংসূত্ৰ নাপালে। এতিয়া সৰু পুত্ৰৰে সৈতে উৰুখা পজাত বসবাস কৰা বৃদ্ধা মাতৃগৰাকীয়ে জীৱনৰ বিয়লি বেলাত পুত্ৰক এপলক চোৱাৰ আশাৰে প্ৰতিদিনেই এনেদৰে পদূলিমুখত অপেক্ষা কৰে বিনোদ অহালৈ। পুত্ৰৰ আকুল মৰমত বছৰ বছৰ ধৰি আইতাই খুচনিত ভৰাই সযতনে ৰাখিছে বিনোদৰ ফটোখন। হেঁপাহ গ'লেই যেন ফটোখনকে চাই হাত পেলাই মন বেজাৰ। পুত্ৰৰ শোকত দগ্ধ মাতৃগৰাকীৰ আহ্বান, বিনোদ য'তেই আছে ঘৰলৈ ঘূৰি আহক। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাস, কাজিৰঙা টাইমছ। কেইবছৰ আগতে এক্সিডেণ্ট হৈছিল? ক'তো নাপাই কিনি এতিয়া 7 সাল 8 সাল হ'ব, এতিয়ালৈকে পোৱা নাই। নে ফোনে কৰে নে একো কৰে নে জিন্দা আছে নে মৰা আছে, মই একো ক'ব নোৱাৰোঁ। ক'ত গাড়ী চলাইছিলে? উশাৰ পৰা আহি আছিলোঁ, নগালেণ্ড নগাঁৱৰ পৰা আহি আছিলোঁ। তাতে গাড়ী এক্সিডেণ্ট হ'ল, 2টা মানুহ দুখ পাইছিলে যদিও হস্পিটেলত ভাল হৈ গ'ল। মোৰ ল'ৰাটো নাপালোঁ, কোনো মুহূৰ্ত নাপালে আৰু কোনো সম্বন্ধ নাপালোঁ। এতিয়া আপুনি কাৰ লগত থাকে? মই সৰু ল'ৰাটোৰ লগতহে আছে, সৰু ল'ৰাটো। আপোনাক চোৱা চিতা কৰিবলৈ অকলে অসুবিধা হৈছে? মানে কোনো নাই, মই অকলশৰীয়া এতিয়া, কোনো নাই, বহুত চিন্তাত পৰি আছোঁ মই। কি আহ্বান জনাব আপুনি আমাৰ যোগেদি? কি ক'ব? ল'ৰাটো যদি ক'ৰবাত আছে কি বুলি ক'ব আপুনি? লাগে মানে ল'ৰাটো লাগে, আপোনালোকে উলিয়াই দিয়ক কোনো প্ৰকাৰে। নে মৰাই খবৰ পাৰোঁ নে জিন্দাই খবৰ পাইছোঁ, আজিলৈকে পোৱা নাই। তাত চিন্তাত ৰাতি ৰাতি মোৰ টোপনি নাই, ভাত খাবলৈ মন নাযায়, একো নাযায়। চিন্তা মই একদিন দেখি পোৱা নাই এতিয়ালৈকে। আপুনি আৰক্ষীৰ সহায় লৈছিলে নেকি, পুলিচৰ সহায় লৈছিলে? থানাত জনাইছিলে নেকি? তাকে জনাইছিলোঁ, ভাণ্ডাৰী থানাতো জনাইছিলোঁ, আছাম থানাতো জনাইছিলোঁ। তেওঁলোকে একো সুমত দিব? ক'লোঁ, গাড়ীৰ মালিককো ক'লোঁ, তুমি মাৰি চাৰি পেলাই দিছা নেকি? নাই মা, মই মাৰি পেলোৱা নাই, তোমাৰ ল'ৰা জিন্দা আছে, সেনেকৈ কয় মালিকটো। এই হোটেলতে থাকে মালিকটো।